বিশিষ্ট সংগ্ৰামী নেতা প্ৰয়াত ফণী মেধিৰ আজি 19 সংখ্যক মৃত্যুতিথি। অভয়াপুৰী মহাবিদ্যালয় চৌহদত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় মৃত্যুতিথি। অসমৰ বিশিষ্ট সংগ্ৰামী নেতা প্ৰয়াত ফণী মেধিৰ 19 সংখ্যক মৃত্যুতিথি। মৃত্যুতিথি উপলক্ষে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয় চৌহদত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় মৃত্যুতিথি। ফণী মেধি অভয়াপুৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক। নিষ্পেষিত জনসাধাৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামী নেতা প্ৰয়াত ফণী মেধি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণ আন্দোলনৰ গুৰিধৰ্তা আছিল। প্ৰাক্তন বিধায়ক আৰু অধিবক্তা প্ৰয়াত ফণী মেধিৰ সংগ্ৰামী সত্তাই অসমৰ জনগণক সদায় অনুপ্ৰাণিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে আজিৰ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি তথা প্ৰয়াত ফণী মেধিৰ পৰিয়ালবৰ্গই। এটা সময়ত কোচ ৰাজবংশী দল সংগঠনসমূহে প্ৰয়াত সংগ্ৰামী নেতাগৰাকীক স্মৰণ কৰিছিল যদিও এতিয়া কোচ ৰাজবংশী দল সংগঠনসমূহৰ পাহৰণিৰ গৰ্ভত হেৰাই গ'ল নেকি প্ৰয়াত ফণী মেধিৰ সত্তা? এই প্ৰশ্ন প্ৰয়াত নেতাগৰাকীৰ পৰিয়ালবৰ্গৰ। নিউজ ডেস্ক ৰিপৰ্ট, আই এক্সপ্ৰেছ 24। আজি ফণী মেধিৰ 19 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গ তথা ফণী মেধিৰ পৰিয়ালবৰ্গৰ সহযোগত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ফণী মেধি আছিলে এক সংগ্ৰামী সত্তা, নিঃস্বজন সৰ্বহাৰাৰ তেওঁ আছিলে নেতা। তেওঁ আছিলে একেধাৰে এক সংগ্ৰামী ব্যক্তি। তেওঁ আছিলে এজন উকিল আৰু তেওঁ আছিলে এজন বিধায়কো। গতিকে তেনে এজন ব্যক্তিৰ যি জীৱন ধাৰণ আমি দেখি আহিছোঁ, সৰুৰ পৰাই দেখি আহিছিলোঁ, তাত আমি আজিৰ লগত যদি মিলাব যাওঁ আমি বিভিন্ন প্ৰভেদ আমি দেখা পাওঁ। কি এক সুন্দৰ সহজ সৰল জীৱন তেওঁৰ। এযোৰেই পোচাক, তেনেদৰে তেওঁ ওলাই আহে ৰাতিপুৱা। খুৰা বুলি মাতো, কোনোবাই দাদা বুলি মাতে, কোনোবাই জেঠাই বুলি মাতে। তেওঁ আহি ৰাতিপুৱাই কলেজৰ আমাৰ মহাবিদ্যালয়ৰ সন্মুখত আহি পায়। তাৰ পিছত বিভিন্নজনে তেওঁক ঘেৰি ধৰে, আৱৰি ধৰে। কাৰোবাক যদি তেওঁ কোৰ্টত সহায় কৰিবলগীয়া হয়, কাৰোবাক বিভিন্ন সামাজিকভাৱে যিসকল নিষ্পেষিত হৈ থাকে, উপেক্ষিত হৈ থাকে, তেওঁলোকৰ সহায়ৰ বাবে তেওঁ বিভিন্ন কাম কৰিবলগীয়া হয়। গতিকে বিভিন্ন সময়ত আমি বিভিন্ন ৰূপত ফণী মেধিক পাইছোঁ। গতিকে তেনে এক মহান আত্মাৰ আজি এই 19 সংখ্যক মৃত্যু দিৱসত আমি সঁচাকেই অন্তৰৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই বিশেষ মুহূৰ্তত এইখিনিয়ে ক'বলগীয়া মোৰ। তেওঁক আজি আমি সঁচা অৰ্থত সঁচাকেই নিভৃতকণৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিছোঁ। ধন্যবাদ। আমি আজি ইয়াতে আহি খুবেই উৎসাহিত বোধ কৰিছোঁ, ভাল লাগিছে। অভয়াপুৰী কলেজৰ অধ্যক্ষ, তাৰপিছত ইয়াৰ কৰ্মচাৰীসকল, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলে আমাক ইয়াত উপস্থিত থাকি আমাৰ লগত সহযোগিতা কৰি যিখিনি তেওঁলোকে আগবঢ়ালে সহায় সহযোগিতা, তাৰ বাবে আমি নথৈ ধন্যবাদ। আৰু আমাৰ যদি মানে এইটো 19 সংখ্যক আমাৰ বাবাৰ যিটো মই আজি দিনটোৰ কাৰ্যসূচী কৰি দিছোঁ, আজি মানে ইয়াতে আমি ৰাতিপুৱাৰ কাৰ্যসূচীটো আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ, বন্তি প্ৰজ্বলন। ইয়াৰ পিছত আমি আমাৰ এটা স্বৰ্গীয় ফণী মেধি শৈক্ষিক ন্যাস এটা আছে আমাৰ। এই শৈক্ষিক ন্যাসৰ তৰফৰ পৰা সৃজনগ্ৰাম যিটো মেট্ৰিকৰ চেণ্টাৰ আছে, তাৰ পৰা যিটো হায়েষ্ট মাৰ্ক পোৱা পৰীক্ষাৰ্থী, তেওঁলোকক আমি এটা শৈক্ষিক বঁটা প্ৰদান কৰোঁ। তাৰমানে তেওঁ আমাৰ এই সৃজনগ্ৰাম জাতীয় বিদ্যালয় যিখন আছে তাৰে ছাত্ৰ হয়। গতিকে আমি ইয়াৰ পৰা গৈ পেলাই সেইখন স্কুলত এটা অনুষ্ঠান আছে, তাতে আমি গোটেই ষ্টুডেণ্টছখিনিৰ সন্মুখত আমি শৈক্ষিক ন্যাসৰ ফালৰ পৰা বঁটা প্ৰদান কৰিম। তাৰপিছত আমাৰ সন্ধিয়া ধৰক আমাৰ ঘৰুৱা যিখিনি ভাগৱত পাঠ বা নাম কীৰ্তন সেইখিনি কৰা হয়। এইখিনি আমাৰ দিনটোৰ আজিৰ দিনটোৰ কৰ্মসূচী। কিন্তু ইয়াৰ আগতে এই 19 বছৰ বা 18 বছৰ ধৰি পেলাই আমি প্ৰথম অৱস্থাত তেওঁৰ যিটো এই মৃত্যু দিৱস, এই মৃত্যু দিৱসটো ৰাইজে বিভিন্ন অঞ্চলত পাতিছিলে। বিভিন্ন জেগাত শালমাৰা, বৈতামাৰী বা আমাৰ সৃজনগ্ৰাম, অভয়াপুৰী এনেকুৱা বিভিন্ন অঞ্চলত ৰাজহুৱাভাৱে পাতিছিলে। তেতিয়া আমাকো নিমন্ত্ৰণ কৰিছিলে, আমি গৈছিলোঁ। কিন্তু এটা বস্তু সীমিত হৈ গৈছে যে ৰাজহুৱাভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যিখন সভা বা যিখিনি উদ্যোগ লৈছিলে, সেই উদ্যোগটো বা সেই বস্তুটো আজিকালি নাইকিয়া হৈ গৈছে। এইটো হৈ যায় সময়ৰ লগে লগে, মানুহে পাহৰি যায়, নহয় জানো? আমি দেখাই পাইছোঁ। গতিকে আমাৰ অলপ ফিল হয় যে বিশেষকৈ দেউতাটো প্ৰথমতে তেওঁ যদিও পিছৰ ফালে তেওঁ কোচ ৰাজবংশী জাতিটোৰ যিটো সংগ্ৰাম, জাতিগত সংগ্ৰাম, সেই সংগ্ৰামৰ লগত জড়িত আছিল। কিন্তু প্ৰথমৰ অৱস্থাৰ পৰাই তেওঁ বামপন্থী ৰাজনীতিত বিশ্বাস কৰা এজন মানুহ আছিল আৰু গোটেই জীৱনটো বামপন্থী ৰাজনীতিত বিশ্বাস কৰিয়ে কটালে। আৰু তাৰে এটা একচুৱেলি এই বামপন্থী ৰাজনীতিৰে এটা অংশ হিচাপে যে পিছপৰা জনগোষ্ঠী এটাক আগুৱাই লৈ যাব লাগে, আৰু যিহেতু ফণী মেধি সেই জনগোষ্ঠীৰে লোক আছিল, গতিকে তেওঁৰ পাৰ্টীৰ ফালৰ পৰা একচুৱেলি দায়িত্ব অৰ্পণ কৰিছিল যে এই জনগোষ্ঠীৰ মাজত সংগ্ৰামী যিটো ভাৱ সেইটো আনিব লাগে। তেওঁলোকে যিটো পিছ পৰি আছে, যিটো শুই আছে, সেই জাতিটোক জগাব লাগে। তো
তো মই নিজে সৰুৰ পৰা দেখিছোঁ যে তেওঁ কি ধৰণে গোটেই অসম ঘূৰি ইফাল ইফাল সুদূৰ জনাই মানে লখিমপুৰ চিৰিং চাপৰ সেইফালে বহুত ৰাজবংশী মানুহ আছে আমাৰ ইফালৰ পৰা যোৱা সেই মানুহবিলাকক লগ ধৰি লখিমপুৰ শদিয়া আমাৰ ইফালৰ পৰা যোৱা ৰাজবংশী প্ৰৱজিত হৈ গৈছে ইয়াত মানে জীৱিকাৰ খাতিৰত গৈছে মাটি ভাঙিছে তাতে খাইছে খেতি কৰি আছে তেওঁলোকে সেই মানুহবিলাকো জগাই তুলিছিলে গোটেই অসমতে আমাৰ ৰাজবংশী জাতিটোৱে এটা প্ৰাণ পাই উঠিছিলে তেওঁলোকৰ সংগ্ৰামখন আগুৱাই নিছিলে তেনেকৈ আমি এসময়ত প্ৰেচিডেঞ্চিয়েল ডিগ্ৰী পাবলৈ মানে সমৰ্থন হৈছিলোঁ যিটো আমাৰ 1 বছৰলৈকে চলিছিলে অৰ্থাৎ 1 বছৰ আমি প্ৰেচিডেণ্টৰ অৰ্ডাৰ মতে আমি আছিলোঁ জনজাতি আছিলোঁ 1 বছৰ অৰ্থাৎ প্ৰেচিডেণ্টে মানি লৈছিলে যে আমাৰ কোচ ৰাজবংশী জাতিটোৰ জনজাতি হ'ব পৰা সকলোবিলাক গুণ আছে বা কেৰেক্টাৰিষ্টিক যিখিনি থাকিব লাগে সেইখিনি আছে সেইকাৰণে তেওঁলোকে 1 বছৰৰ কাৰণে আমাক দিছিলে কিন্তু পিছত কি কাৰণে সেইটো আকৌ বিল হৈ পেলাই সংসদত গৃহীত নহ'লে এই বিষয়ে মই ভালদৰে অৱগত নহয় হয়তো বৰ্তমান যিবিলাক নেতৃত্ব আছে নেতৃবৰ্গই ক'ব পাৰিব এই কথা গতিকে এই পৰ্যায়লৈকে গৈছিলে এটা সংগ্ৰামখন আগুৱাই লৈ গৈছিলে কিন্তু আল্টিমেটলি উপায় নাই তেখেতে এক আকস্মিক দুৰ্ঘটনাত তেখেতৰ মৃত্যু হ'ল আৰু তাৰপিছত তেওঁৰ যিটো মানে ৰাজবংশী জাতিৰ যিটো সংগ্ৰাম এই সংগ্ৰামখনৰ ৰূপটো আপোনালোকে ভালদৰে এতিয়া প্ৰত্যক্ষ কৰিছে কি পৰ্যায়ত আছোঁ আমি কিন্তু মই ভাবোঁ যে এজন ফণী বেদী এজন সংগ্ৰামী লিডাৰ আছিল তেওঁৰ সেইটো নাইকিয়া হ'লেই নহয় তেওঁৰ আদৰ্শ মনত ৰাখি পেলাই বাকীবিলাকো আগুৱাই যাব লাগে আৰু তেওঁ একচুৱেলি যি আদৰ্শত ৰাজবংশী জাতিটোক গঢ় দিবলৈ বিচাৰিছিল অকল ST কৰণে নহয় বা কমঠবোৰে নহয় ৰাজবংশী জাতিটোক সক্ষম কৰি তুলিবলৈ যাতে নিজৰ মেৰুদণ্ডত থিয় হৈ পেলাই এই পৰিশ্ৰমবিহীন কাম নকৰা জাতিটোক যাতে কাম কৰা জাতিলৈ পৰিৱৰ্তন কৰিব পাৰে যিটো তেওঁৰ সপোন আছিল সেই সপোনটো বাস্তৱায়িত কৰিলে অধিক ফলপ্ৰসূ হ'ব মই এইখিনিকে ভাবোঁ ধন্যবাদ হয় 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 নহয় আপোনালোকে ভালদৰে লক্ষ্য কৰিব পাৰিব নহয় জানো আপোনালোকে যদি দেখা পায় যে তেওঁলোকে কৰি আছে নিশ্চয় উপেক্ষা কৰা নাই আৰু আপোনালোকে যদি দেখিছে যে তেওঁলোকে ক'তো তেনেকুৱা ধৰণৰ বিশেষ হেৰি কৰা নাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে বুজি পাব মই ক'বলগীয়া কথা নাই